তো জানেই আপনার এটা এইটো ইয়াতে নহয় ভাষণ দিয়া আপুনি যাওক কি কথা কৈ আছে আপুনি বেছি কৈছে কি বেছি দেখাইছে আপুনি অমত নেকি আপুনি বেছি দেখাইছে মোৰ 33 বছৰ হৈছে সাংবাদিকতা কৰা আপুনি নিয়মিত কৰিব নালাগে 2 মিনিট হ'ব আমি ইন্টাৰভিউ লৈ আছো ইন্টাৰভিউ ইয়াতে নহয় আমি নিয়ম জানো জান হৈছে কন্ট্ৰল কৰাত মুস্কিল হৈছে মোৰ কি মুস্কিল হৈছে আপোনাৰ কি হৈছে আপুনি চাকৰি কৰিছে আমিও সাংবাদিকতা কৰা কথা ভালকে আপুনি ৰিচিভ ফোন কৰক এষ্ট ফোন কৰক চেণ্টাৰত নাই আমিও জানো চেণ্টাৰত নাই দাদা শুনক নিয়ম আমিও জানো ইয়াতে কাম কৰিব নোৱাৰে আপোনালোকে নিয়ম জানে কি হল आपको क्या हुआ बोलिए क्या हुआ He is not providing lecture. Who has given you the power? Tell me. सर अरे भेज दीजिए एक बार भेज दीजिए भेजो ना कैंडिडेट को क्या आपने कैंडिडेट को क्या मिसबिहेव किया है बोले क्या मिसबिहेव क्या है मैं कौन सा मिसबिहेव के पास आप क्षमा मांगना है क्षमा मांगना है और रिपोर्टर के साथ ही सॉरी बोलना चाहिए आपको सॉरी बोलना होगा আমার গাইডলাইন দিখাও আপনার গাইডলাইন দিখাও মোৰ ফটো খিচিছে না মোৰ খিচিছে না আমি কাম খবৰ আছে না মোৰ খিচিছে বন্দুক লোৱা মোৰ এইটো আপোনাৰ পাৱাৰ কেমেৰা ললে বন্দুক লোৱা मोर एक तमरे बस आप सुनिए सर आपका बिहेव बहुत अच्छा है पहले हम रिपोर्ट हमारा ये कार्ड में लिखा है सब देखो हमारे यहाँ कार्ड में लिखा है ये लोग कुछ दे नहीं क्या लेकिन जेल नहीं गया सर ये नहीं है अपना অসমীয়া মানুহ কিয় दिल्ली का फोटो हमारे से बात सर सुनिए जो हमारा बात दिया किमान में होइए अपना सॉरी बोलना चाहिए आप कैंडिडेट से माफी मांगिए आप हुए गिवन यू द पावर टू प्लीज बी द कैंडिडेट अपना मिसबिहेव बोलो क्या कैसे कैंडिडेट प्लीज सॉरी बोलना सॉरी
দাদা ACS he is the retired ACS আপনার ডিউটি করুন আপনি আপনার ডিউটি করুন না এটা কি ডিস্টার্ব দিছে কি कौन-सा नंबर है एसएसबी का आप लोग ड्यूटी में जाइए आपका नंबर दो पूरा नंबर ड्यूटी में जाओ ये मैट्रिक पास करेगा लेवल डीसी আপনি কি ইমান দেখাবো না কিন্তু পাস করা হয় আপনি জানেন না যে এসএস অফিসার মেট্রিক পাস করা হয় অফিসার হইছে কিবা ক্যাপাসিটি চাকরি ইমান মে বহরে না জানে আর ব্যবহার করব কিন্তু আপনি হলো আপনার ব্যবস্থা করে করা হইছে আপনি সাংবাদিক করি সব করছে আপনি নিয়ম মানতে বলেন ভাই ভিডিও লই अपना लेवल तालिका को बनाए अपना ये मैट्रिक पास करी चाकरी पाइছি ये एसीएस ऑफिसर है रिटायर्ड एसीएस ऑफिसर है देखिए हम लोग रेस्पॉन्सिबल देखिए हम लोग रिपोर्टर्स है ये ने हमको अलाउ दिया है तुम लोग क्या है सर बहुत ज्यादा रेस्पॉन्स किया है तुम लोग देखिए सर हम लोगों का भी रेस्पॉन्सिबिलिटी चाहिए यहाँ पे इसको समझाया भी है बहुत भी रेस्पेक्ट किया है हमने ये रिटायर्ड एसीएस ऑफिसर है तुम लोग परमिशन है हमारे रिलेशन का कार्ड है हमारे पास एनसी का मालूम है इंग्लिश वाले बताए জানাই নেই বিসি দেখাবো না রে দুটা স্টার আছে কি বাকি আমার শান্তার অধিকার এই দেখো এই কারণে বেশি আমার শান্তার অধিকার দুই গানে লেভেল আমার পুরো ফুল পাওয়া গানে লেভেল দিবা না লাগে এই গানে লেভেল দিবা না লাগে লেভেল আপনি দিয়েছে আপনি লেভেল দিয়েছে আমার কি লেভেল দিয়া না আপনি আমি আমার গুড কাট আপনি ইয়ার হেস আমার সব আছে আমাদের 200 মিটার ভিতর আপনারা কন্ট্রোল করে বাইরে বসে আমি মেট্রিক পাস করে চাকরি পেয়েছি মানলে মেট্রিক পাস করে না আন্ডার মেট্রিক আছে আমি এসএসবি না জানি আন্ডার মেট্রিক তে লেভেল দিয়েছে বেশি কিছু নাই লেভেল হাতে স্যার যদি আপনি প্রদান করলে আপনার ভোটাধিকার সাব্যস্ত করলে অনুভৱ জিকিম বুলি ভাবিছোঁ যাত্ৰা মই কৰিছোঁ আৰু এইখন মোৰেই চেণ্টাৰ ইয়াতে চাকৰি কৰিছিলোঁ বহুত দিন আগতে গতিকে আপোন নিজৰ চেণ্টাৰৰ প্ৰথম ভোটটো দিব পালে পাই খুব ভাল লাগিছে আপুনি জীৱনত প্ৰথমবাৰৰ কাৰণে ৰাজনীতিত নামিছে কি কেনেকুৱা অলপ বেলেগ ধৰণৰ সম্পূৰ্ণ বেলেগ মই ভবাৰ নিচিনাকৈ নহয় এইটোৰ মানে ভিতৰৰ কথাখিনি সম্পূৰ্ণ বেলেগ আৰু কিন্তু ভাল লাগিছে এটা নতুন আপোনাক জনাত আপুনি মানুহজনটো আচলতে ৰাজনীতিৰ মানুহ নহয় আপুনি সংস্কৃতিৰ মানুহ শিক্ষাৰ মানুহ কিন্তু ৰাজনীতিত আহি আপুনি কেনেধৰণে কাম কৰিব ৰাজনীতি কনচেপ্টটো আৰু শিক্ষা দীক্ষা বা সংস্কৃতি জগতখন অলপ বেলেগ সেইটোৰ এইবিলাকৰ সম্পৰ্ক নাই ৰাজনীতি পোনে এটা জনসেৱা গতিকে এইটো অলপ বেলেগ আমেজ আছে আৰু উদ্দেশ্যটো জানেই আপনার এটা ইয়াতে নহয় ভাবনি আপনি বেশি করছে কি বেশি দেখাছে আপনি আমার তো নাকি আপনি নিয়মিত কথা লাগে 2 মিনিট সময় আমি ইন্টারভিউ লৈ আছো ইন্টারভিউ ইয়াতে নহয় আমি নিয়ম জানো জান হইছে কন্ট্রোল করা মুশকিল আছে আমার কি মুশকিল আছে আপনার কি হইছে আপুনি চাকৰি কৰিছে আমিও আপুনি ডিস্ট্রিক্ট ফোন কৰক এসপি ফোন কৰক সেন্টারত নাই আমিও জানো সেন্টারত দাদা শুনক নিয়ম আমিও জানো ইয়াতে কান্দিদান করনারে হইছে আপনারা হইছে কি
अरे भैया আপোনালোকে নিয়ম জানে না কি হল आपको क्या हुआ बोलिए क्या हुआ बोलिए क्या কি দেখা अपने कैंडिडेट खेलिবলৈ अपने पावर दिले দেশৰ ভিতৰত কেণ্ডিডেট কোনো কেণ্ডিডেটে ভাষণ দিব নোৱাৰে He is not providing lecture. Who has given you the power? Tell me. सर अरे भेज दीजिए एक पार्टी भेज दीजिए भेजो ना कैंडिडेट को क्या अपने कैंडिडेट को क्या मिसबिहेव किया है बोले क्या है मैं कौन सा मिस दे के पास आप क्षमा मांगना है और रिपोर्टर के साथ भी आपको सॉरी बोलना होगा